বন্ধু বান্ধৱীসকল, মই আজি ভোগালী বিহুৰ বুলি তিল পিঠা এয়া পুৰিছোঁ। নতুনকৈ ট্ৰাই কৰি চাইছোঁ দেই, আজি প্ৰথম বনাইছোঁ। কেনেকুৱা হৈছেনো কমেণ্ট কৰি জনাব দেই। এয়া মই তিল পিঠা পুৰিছোঁ, আজি প্ৰথম বনাইছোঁ দেই। মই এয়া তিল পিঠা বনাইছোঁ, অলপ আছেগৈ, বেছি নাই আৰু। নতুনকৈ আজি ট্ৰাই কৰি চালোঁ। এয়া তিল পিঠা। কেনেকুৱা হৈছেনো কমেণ্ট কৰি জনাব দেই। ভালদৰে নাজানো পুৰিবলৈ, এনেকৈ বনাইছোঁ। এনেকৈ কৰি দিছোঁ। এয়া তিল পিঠা বনিছে, অলপ কষ্ট হৈছে। কোনে কোনে বিহুৰ দিনত কি পিঠা পুৰিলে কমেণ্ট কৰিব। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব।